Welcome to Janardhan's Gyan Mantras. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই আজি তোমালোকলৈ ষষ্ঠ মানৰ খাদ্য পাঠ্যৰ দ্বিতীয়টো খণ্ড আগবঢ়াইছোঁ। আমি ইতিমধ্যে আলোচনা কৰিছিলোঁ যে খাদ্যৰ ওপৰত ভিত্তি কৰি প্ৰাণীসমূহক শ্ৰেণী বিভাজন কৰা হয়। তেনেহলে খাদ্যৰ ওপৰত ভিত্তি কৰি প্ৰাণীসমূহক তিনি প্ৰকাৰত শ্ৰেণী বিভাজন কৰা হৈছে। তৃণভোজী প্ৰাণী, 2 নম্বৰত মাংসভোজী প্ৰাণী আৰু 3 নম্বৰত হ'ল সৰ্বভোজী প্ৰাণী। এতিয়া আমি তৃণভোজী প্ৰাণী কাক কয় বুজো আহা। তলৰ চিত্ৰকেইটালৈ চোৱা। গৰু আছে, ছাগলী আছে, পখিলা আছে। তোমালোকে জানানে গৰু আৰু ছাগলীয়ে কি খায়? তোমালোকে নিশ্চয়কৈ জানা যে গৰু আৰু ছাগলীয়ে ঘাঁহ বন আদি খায়। আকৌ তেনেধৰণেৰে পখিলাই কি খায় জানানে? পখিলাই ফুলৰ মৌ চুহি খায়। তেনেহলে তৃণভোজী প্ৰাণী কাক বোলে? যিবোৰ প্ৰাণীয়ে কেৱল উদ্ভিদ বা উদ্ভিদজাত সামগ্ৰী খায় তেনেবোৰ প্ৰাণীকে তৃণভোজী প্ৰাণী বোলে। যেনে গৰু, ছাগলী, পখিলা ইত্যাদি। ইয়াৰ উপৰিও আন বিভিন্ন ধৰণৰ তৃণভোজী প্ৰাণী আছে। তোমালোকে আৰু কেইটামান তৃণভোজী প্ৰাণীৰ নাম লিখি উলিয়াবা। ঠিক আছে, এতিয়া আমি শিকিম মাংসভোজী প্ৰাণী। তলৰ চিত্ৰকেইটালৈ চোৱা। কি কি আছে? বাঘ আছে, সিংহ আছে আৰু ভালুক আছে। ইহঁতৰ খাদ্য কি বাৰু? তোমালোকে নিশ্চয়কৈ জানা ইহঁতে আন জীৱ জন্তু খায় আৰু এনেধৰণৰ প্ৰাণীবোৰকে কোৱা হয় মাংসভোজী প্ৰাণী। তেনেহলে মাংসভোজী প্ৰাণী কাক ক'ব? যিবোৰ প্ৰাণীয়ে কেৱল আন প্ৰাণীক খাদ্য হিচাপে গ্ৰহণ কৰে তেনেবোৰ প্ৰাণীকে মাংসভোজী প্ৰাণী বোলে। যেনে বাঘ, সিংহ, ভালুক ইত্যাদি। নিশ্চয় বুজি পাইছা? এতিয়া আহোঁ আমাৰ সৰ্বভোজী প্ৰাণী। তলৰ চিত্ৰকেইটালৈ মন কৰা। এজন মানুহে বিভিন্ন ধৰণৰ খাদ্য খাই আছে। তাত মাংসও আছে, আলুৰ চিপছো আছে, চালাড আছে, এনেধৰণৰ বিভিন্ন ধৰণৰ খাদ্য খাই আছে। তেনেধৰণেৰে কাউৰী বা কুকুৰেও কি কি খাদ্য খায় তোমালোকে জানা? সিহঁতক ভাত দিলে ভাতো খায়, মাছ মাংস দিলে মাছ মাংসও খায়, নহয়নে? তেনেবোৰ প্ৰাণীকে ক'ব সৰ্বভোজী প্ৰাণী। অৰ্থাৎ সৰ্বভোজী প্ৰাণী মানে হ'ল যিবোৰ প্ৰাণীয়ে উদ্ভিদ আৰু প্ৰাণী দুয়োবিধকে খাদ্য হিচাপে গ্ৰহণ কৰে তেনেবোৰ প্ৰাণীক সৰ্বভোজী প্ৰাণী বোলে। যেনে মানুহ, কুকুৰ, কাউৰী ইত্যাদি। ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ সৰ্বভোজী প্ৰাণী আছে যাৰ উদাহৰণ তোমালোকে লিখিব পাৰিবা। তেনে কেইটামান উদাহৰণ তোমালোকে লিখি উলিয়াবা, হ'বনে? এইখিনি আছিলে আমাৰ আজি পাঠৰ অংশ। ইয়াৰ পিছত আমি এই পাঠটোৰ প্ৰশ্নাৱলীত থকা প্ৰশ্নসমূহ আলোচনা কৰিম। তেনেহ'লে মোৰ ভিডিঅ'সমূহ তোমালোকে চাই থাকিবা আৰু তোমালোকে জনাৰ্দন জ্ঞান মন্ত্ৰ নামৰ যোনটো ইউটিউব চেনেল আছে সেইটো ছাবস্ক্ৰাইব কৰি ল'বা। ধন্যবাদ। বাই বাই।